हेलो फ्रेंड्स, मोर चैनल स्वागतम जनालो। আজি মই আকৌ এটা নতুন ভিডিঅ'লৈ আহি গৈছো। 2021 চনৰ ৰেচন কাৰ্ডত আপোনাৰ ঘৰৰ পৰিয়ালৰ সদস্যৰ নাম আছে কি নাই তাৰে কেনেকৈ চেক কৰিব মই এইটো ভিডিঅ'ত স্টেপ বাই স্টেপ দেখাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিঅ'কেইটা আপডেট পাই থাকিব। গুগলত গৈ কেনে সার্চ করিব রেশন কার্ড বুলি সার্চ করিব তারপর নতুন একটা পেজ খুলি যাব। অলপ তলফালে আহিব যত লিখা আছে ফুড এন্ড সিভিল সাপ্লায়ার গোৱালপাৰা ডিস্ট্রিক্ট ইয়াত ক্লিক করিব। তাৰপিছত অলপ তলফালে আহিব 9 নম্বৰটোত ক্লিক কৰিব যত লিখা আছে ভিলেজ ওয়েস ৰেশন কাৰ্ড উইথ ফ্যামিলি মেম্বার ডিটেইলস। 9 নম্বৰত ক্লিক কৰিব। তাৰপিছত সিলেক্ট কৰিব লাগিব স্টেট সিলেক্ট কৰা আছে। তাৰপিছত সিলেক্ট কৰিব ডিস্ট্রিক্ট সিলেক্ট কৰিব। তাৰপিছত সিলেক্ট কৰিব সিলেক্ট কৰিব সাব ডিভিজন সিলেক্ট কৰিব। তাৰপিছত সিলেক্ট কৰিব সার্কেল সিলেক্ট কৰিব। তাৰপিছত সিলেক্ট কৰিব সিলেক্ট ভিলেজ কোনটো গাঁৱৰ হয় গাঁওটো সিলেক্ট কৰিব। মই আমাৰ গাঁওটো সিলেক্ট কৰি দলগড় টাউন বুলি সিলেক্ট কৰিলো। তাৰপিছত ভিউ ৰিপোৰ্টত ক্লিক কৰি দিব। এনেধৰণে ৰেশন কাৰ্ডৰ গোটেই লিষ্ট আহি যাব। তাৰপিছত এটো ডাউনলোড কৰি লব পিডিএফ বা এক্সেলত। মই পিডিএফত ডাউনলোড কৰি দেখাই দি আছো। ইয়া পিডিএফত যদি এক্সেলত লাগে এক্সেলত যদি পিডিএফত লাগে তেনেহলে পিডিএফত ক্লিক কৰিব। তাৰপিছত এক্সপোৰ্টত ক্লিক কৰি দিব। ডাউনলোড হৈ আছে। ডাউনলোড হৈ গল। গোটেই লিষ্ট ওলাই গল। এতিয়া ৰেশন কাৰ্ডৰ নম্বৰটো ইয়াত সার্চ কৰি চাব পাৰিব আপোনাৰ পৰিয়ালৰ সদস্যৰ নাম আছে কি নাই চাব পাৰিব। ভিডিঅ'টো চাই কেনে লাগিছে কমেন্ট কৰি জনাব, শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিঅ'কেইটা আপডেট পাই থাকে। সো আজিলৈ ইমানে, ধন্যবাদ।